রং নাম্বার বুলি কোৱা গাড়ী বুঢ়া আহিলো কিন্তু মোৰ মন বুঢ়া হোৱা নাই নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে অমৰনাথৰ মনত চেনেললৈ স্বাগতম জনাইছোঁ আৰু এয়া লগত মোৰ মোহন ছাৰ আজি আমি দুইজনে কৰিবলৈ গৈ আছোঁ ক'ত গৈছোঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব মোহন ছাৰ ছাৰ কি ক'ব সুন্দৰ মুহূৰ্ত আজি মানে বহুত দিনৰ পৰা একেলগে লগ হ'ব পৰা নাই ৰাতি সদায় প্ৰগ্ৰাম চলি আছে আজি দিনত অনুষ্ঠানত গৈ আছোঁ আজি এটা মঙললৈ আমাৰ নতুন বন্ধু এজনক আমি গাড়ীত লগ পালোঁ ল'লোঁ জানে নামটো কি আছিল মোৰ নাম মানে সৰু বুলি জানে মন ৰেজিম বঢ়িয়া লগত আমি মোহন ছাৰ আমি তিনিও গৈ আছোঁ এতিয়া বৰ্তমান এই বাবুক আজি প্ৰায় 18 বছৰ আগতে দেখা পাইছিলোঁ সি সেনেকৈ আছে বঢ়িয়া হৈছে তাৰ কিন্তু সি সেনেকৈ আছে কথা পতা চেঞ্জ হয় দেহাটো অলপ চেঞ্জ হৈছে ছোৱালী বিৰাট মৰমীয়াল মানে একদম মাগুৰ কলান পায় মানে মাগুৰ আন পায় এতিয়া আপোনাৰ ডাইলগটো কৈ দিয়ক কি কথা কি বাত্ৰা কি ঢিকি কি কাত্ৰা কোনে কক দিছে নাপাত্তা মই আছোঁ বেলেগ মাথা মাৰি মজিম আৰু অমৰে আছে বেলেগ চিন্তা কৰি যদিও থাকোঁ কি হ'ব আমাৰ কালচাৰৰ গতি যদি তামচা ফূৰ্তি কৰি নাচি বাগি থাকোঁ তে হ'ব আমাৰ অমৰনাথ আৰু মজিম কি যে ইউটিউবৰ মন ৰেজিম প্ৰডাকশ্যনৰ উন্নতিৰ লগতে আমাৰ চাটনি গড়চিৰ ফুল উন্নতি বহুত দিনৰ মূৰত দাদা লগ পাই আজি আহিলোঁ আৰু মই নাহা কথা আছিল বহুত জোৰ কৰিলা আপোনালোকক লগ পালোঁ মই বোলো যাওঁ আৰু আজি আহোঁ এই বঢ়িয়া এই লেপচিটা কি দিটো অঁ মই অলপ ৰাস্তাটো বেয়া কাৰণে পেলালোঁ মই গেম পালোঁ এতিয়া আমাৰ মোহন ছাৰে শ্বট দিবলৈ গৈছে ব'লক আপোনালোককো দেখোঁ কি শ্বটনো দি আছে আমাৰ মোহন ছাৰে তাকলু ছাৰে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক ঘনে ঘনে মিছ কল মাৰা ধৰা পৰে হেলো ডাৰ্লিং ইভিনিং মৰ্নিং ঘনে ঘনে মিছ কল দিয়া ৰিকল মাৰিলে ধৰা পৰা ভয়তে ৰং নাম্বাৰ বুলি কোৱা হা নাম আৰে মিলন দা এও হ'ল নমস্কাৰ মাই নেম ইজ টাকলু ডান্সাৰ ফ্ৰম মুম্বাই পুষ্পক মোক চাবলৈ ফাৰ্ষ্ট টাইম কি আছে এনেকৈ বেংক জাপিয়া যে আহিছা কি আছে কেনে লাগিছে জি বঢ়িয়া আপুনি অহাৰ কাৰণে আৰু ভাল লাগিছে পুৰণা স্মৃতি পুৰা আহি গৈছে খাপলাং কেণ্টিনৰ পুৰা এনজয় কৰিছোঁ ঠিক আছে কেনে লাগিছে ঠিকে আছেতো জবৰদস্ত মামা কেনে লাগিছে আজি বঢ়িয়া মজা ভাল লাগিছে ডেন্স কেনে ডেন্স মজা ডেন্স অৱস্থা আছে ব্যৱস্থা মামাৰ মুঠতে মূৰত ঢালি সোধক আজি মানে মই কি ক'ম মানে সঁচাই ভাবছিলোঁ আপোনাৰ দৰে মোৰ নহ'ব কিন্তু মোৰো হ'ল এতিয়া লাহে লাহে কিন্তু অৱস্থা আছে ব্যৱস্থা ল'ম কি কথা কি বাতৰা কি ঢিকি কি কাতৰা কোনে কৈ কিছু নাপাত্তা মই আছোঁ বেলেগ মাথা মাতি বুলবুল আছে বেলেগ চিন্তা কৰি যদি আমি থাকোঁ বেলেগ কৰি কি হ'ব আমাৰ বাপ বেটা কচু কটাৰ গতি যদি তামচা ফূৰ্তি কৰি নাচি বাগি মোটে ভাতে নহয় যদি তামচা ফূৰ্তি কৰি নাচি বাগি থাকোঁ তে সেই হ'ব আমাৰ খাপলাংগাৰ উন্নতি যেনেকৈ হৈছে ঠিক কচু কটিৰ সেনেকৈ উন্নতি আমি টাইম দিব লাগিব বুলবুলদাক কি কয় এতিয়া কওক বহুত ধন্যবাদ বিশেষকৈ আৰু মোহনটো আৰু ক'ব নালাগে আৰু একদম জেংগু পেংগু আৰু যেনেকুৱা মই চাইছোঁ তেনেকুৱা বিচাৰিছোঁ তেনেকুৱা পাইছোঁ আৰু বিশেষকৈ মোৰ ভাল লাগিছে যিটো পেন যিটো আনিছে সেইটো আচলতে বম্বে বিশেষকৈ ভাল লাগিছে যিটো পেন যিটো সেইটোৱে
কি কৈ দিছে অলপ হাৱা আছে হাৱা আছে হাৱা আছে হাৱা পাছিং হৈ থাকে মাজে মাজে খুব খুব ধুনীয়া লাগিছে আগৰ পৰাই জানো হয়। আগৰ পৰাই জানো মই কেনেকুৱা আজি এইবাৰ অলপ দাঢ়িখিনি ডেভেলপ হৈছে হয়। হয়নে দাড়ি কিন্তু ডেভেলপ মানে দাড়ি বুঢ়া আহিলেও কিন্তু মোৰ মন বুঢ়া হোৱা নাই আধা শুকাই যাব পাৰে জান নকমে কাৰণ কিয় ৰহুন যেনেকুৱা 1 বছৰ ওপৰত যদি ৰহুনটো গাঁঠি থৈ দিয়ে যদি সেই ৰহুন যদি মাটিত আনি পেলাই যদি তেলত নামি দিয়ে ইচ কেনেকুৱা এটা মোচাৰ আহি যায় আৰু ক'ব লগা নাই সকলোৱে কেতিয়া বয়া হয় মানে সেনেকুৱা ধুনীয়া লাগিছে খুব ধুনীয়া কেৰেক্টাৰ আৰু এইটো কেৰেক্টাৰ পূৰা ফালি দিছে মোহনে খুব ভাল লাগিছে অ'কে এতিয়া নেক্সট চিন কৰিবলৈ যাম আশা কৰোঁ সহযোগ কৰক যিমান পাৰোঁ নাচিম তোমাৰতো আছোঁ এইটো মালটো এইটো এটা মোহনৰ এইটো এটা বৈশিষ্ট্য ইফালে কওক আৰু এই আমি শ্বুটিং শেষ কৰি মোৰ নাছিল মোহন ছাৰৰ আছিল শ্বুটিং শেষ কৰি আমি ঘৰমুৱা হৈ আছোঁ এয়া মোহন ছাৰ মানে খুব ভাগৰুৱা ভাগৰলৈ বিৰাট ফূৰ্তি এটা আনকমন এটা কেৰেক্টাৰ দিছে এই কেৰেক্টাৰটো আজি বুলবুলাই লিখিছিল কেৰেক্টাৰটো বম্বেৰ কৰিঅ'গ্ৰাফাৰ অসমৰ ছোৱালী এজনো চাব আহে কিন্তু চাব আহে ঠিকেই মই চাব আহোঁ কিন্তু মোৰ ডাইলগ মানে মনত নাথাকে মেইনলি মোৰ প্ৰব্লেম ডাইলগ মনত থাকে কিন্তু ডাইলগ মনত ৰখাৰ কাৰণে ছাপৰ্টাৰ হিচাপে মই আজি অমৰনাথক লৈ আহিছোঁ মানে তেওঁ ভাল অভিনয় কৰে মোতকৈ ভাল অভিনয় কৰে কিন্তু অভিনয়ৰ মানে যিটো সুযোগ আৰু সাহস অমৰনাথৰ পৰা মই শিকিছোঁ তেওঁ কৈছে ছাৰ আপোনাক ড্ৰামা কৰিলে বেছি ভাল লাগিব মানে বহুত কৈ থাকে ড্ৰামা কৰিলে বেছি ভাল লাগিব একচুৱেলি কি মই সহতীয়া কথা কৈ ভাল পাওঁ কেমেৰা আগত নহয় এনেই মই চাওঁ কি হয় ভগৱানৰ নাম লৈ যিমান পাৰোঁ সিমান চেষ্টা কৰি যাম আশা কৰোঁ আজি শ্বুটিংটো ভালে ভালে হ'ল এতিয়া আমি গৈ আছোঁ উত্তৰ গুৱাহাটী মানে ৰংমহলত আজি আমাৰ চাটনি কৌতুক গোষ্ঠীৰ তৰফৰ পৰা কৌতুক অভিনয় আছে চাওঁতো কি হয় আপোনালোকে আমি ভিডিঅ'বিলাক আপলোড কৰি চাই থাকিব অমৰনাথ চেনেলটো আছে যাৰ যিহেতু তাতে মই আহি থাকিম আৰু মোৰো চেনেল এটা আছে লাহে লাহে আগবাঢ়ি আছে লগ পাম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনে পেলাই জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন দৰ্শকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম